আজি গৰু বিহু কৰোনাৰ আতংকময় পৰিৱেশৰ মাজতে গাঁৱৰ ৰাইজে পালন কৰিলে হেঁপাহৰ ৰঙালী বিহুটি। নিজ নিজ গৃহতেই গৰু গা ধুৱাই শ্ৰীবৃদ্ধিৰ কামনা কৰিলে গাঁৱৰ সাধাৰণ ৰাইজে। লকডাউনৰ মাজতো মাৰ্ঘেৰিটা মহকুমাৰ লিডুৰ বিভিন্ন এলেকাত গাঁৱৰ সাধাৰণ ৰাইজে এনেদৰে গৰু বিহু উদযাপন কৰাৰ পৰিলক্ষিত হ'ল। পৰম্পৰা ৰক্ষাৰ বাবে এইসকল ৰাইজে ঘৰতে আজি পালন কৰিলে হেঁপাহৰ ৰঙালী বিহুটি। কৰোনা ভাইৰাছে যিমানখিনি আতংকৰ সৃষ্টি কৰিছে তাৰ মাজতো আমি গৰু বিহুটো পালন কৰিবই লাগিব আৰু আগলৈকো পালন কৰি আহিব লাগিব। আৰু ভগৱানৰ ওচৰত এই প্ৰাৰ্থনা কৰিছোঁ, এই বিহুৰ দিনাখনি কৰোনা আতংক যাতে আজিৰ পৰা শেষ হৈ যায়।